এখন বিয়া শেষ কৰি 2 নম্বৰখন বিয়ালে আমি পুৰা প্ৰিপেয়াৰ হ'লো আৰু আহিছো মৰিয়নি কাৰণ আমাৰ কইনা মৰিয়নিৰ আৰু ধুনীয়াকৈ আহি এয়া হোটেলত চেক ইন কৰি ল'লো আৰু বাকিখিনি আপোনালোকক দেখাই থাকিম আমাৰ কি প্ৰসেস কৰোঁ কি ফুৰ্তি কৰোঁ গোটেইখিনি আৰু এয়া হৈছে আমাৰ ৰুম ইয়াতে দেউতা বাবু আৰু মই আমি তিনিটা থাকিম আৰু বাকিবোৰ বেলেগ বেলেগ ৰুমত থাকিব ধুনীয়াকৈ লাঞ্চ কৰি ল'লোঁ ইয়াতে আহি পেলাই ফ্ৰেছ হৈ আৰু আজি একো নাই বিশেষ আমাৰ কালি মৰ্ণিং আছে জোৰোণ ৰাতিকৈ বিয়া গতিকে আজি একো নাই আজি অকণমান আমি ধুনীয়াকৈ ৰেষ্ট কৰিম আৰু সন্ধিয়াকৈ আমি গোটেইকেইটাই মিলি এনেই অকণমান সৰুকৈ মেহেন্দি কৰিম ডেন্স ফূৰ্তি অকণমান গতিকে এতিয়া অকণমান ৰেষ্ট লৈ লওঁ তাৰপিছত আপোনালোকক দেখাম सजा के रखना मेहंदी लगा के रखना डोली सजा के रखना लेने तुझे गोरी आएंगे तेरे सजना हो सहरा सजा के रखना चेहरा छुपा के रखना सहरा सजा के रखना या मेहंदी आर्टिस्ट আপুনি এক্সুৱেলি কি আৰ্টিষ্ট কিবা ট্ৰাই কৰিছে হৈ থাকে নাই নেকি যেতিয়া কালাৰ আহিব নহয় ট্ৰাই অকণমান কৰিছোঁ বহুত দিন অঁকা নাই আজি মানে বহুত দিনৰ মূৰত আঁকিছিলোঁ এই কথাটো আগতে কোৱা হ'লে এই দুটি শিক্ষাৰ্থীৰ আৰু মই যোনে হাত আগবঢ়াই দিব তাক যি ইচ্ছা থাকে যি ইচ্ছা থাকে আপুনি মেহেন্দি কি ক'ব ল'ৰা উত্তৰ দিব মই একো নকওঁ গতিকে আমি ল'ৰা উত্তৰ পাই গ'লোঁ হাণ্ড্ৰেডৰ ভিতৰত 200 পাইছে যদি তাই পাইছে তাই নিজে আঁকিছে নিজৰ হাতত আঁকিছে আৰু ধুনীয়া আঁকিছে আসিলা তুমি দূৰণিত আছিলে কোনো বাজেলো আকাশীৰ বাটেৰে নামিলা তুমি প্ৰেমৰে পদূলি আচলতে অচিনা দেখা Thank you.
हसीना देखो हसीना दुल्हनी हसीने बचनो हसीना देखो बातें करेला रात के नींदेला एक छोरी एक छोरा चुपके चुपके से प्यार करना सपनों के घर बनाओ बुरी के छोरा मने मने भागे छोरी मंगियो हम छोरा के भगी के चुनी मारी के पाए छोरा दीवार छोरी चले फसेला एक छोरी एक छोरा चुपके चुपके से प्यार करना नाज़ेला बातें करेला रात नींदेला एक छोरी एक छोरा चुपके चुपके से प्यार करना বটলটো এই দাদা মামাহঁতক কোৱা তোমার সালে পুরা তুড়ি দীপক নামে শুভ খুঁজিলে মোর দুহাতে দীপকা তুড়ি পুরাতে তোমার মনে মোর বহু যুগরে নাসুন এঘারো সামুন বহুদিনরে আপুন নিজানৰ নাম মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোনত हाथों में तेरी डाली कहीं से
মেহেন্দি চবকে আঁকি দিলোঁ, তাৰপিছত ভাত খালোঁ আৰু মই নিজৰ হাতত মেহেন্দি আঁকাই নাছিলোঁ, তো এতিয়া ধুনীয়াকৈ আঁকিলোঁ। আৰু এই মেহেন্দিৰ আৰ্টিষ্টজন কোন চাব নেকি আপোনালোকে? ইমান ধুনীয়া মেহেন্দি, ইয়া চাওক।